নমস্কাৰ প্ৰথমতে সকলোলৈকে শুভকামনা জনাইছোঁ আমাৰ মাজত লুকাই থকা নতুন প্ৰতিভাবোৰক এখোজ আগুৱাই দিবৰ বাবে মৃদুল গগৈ ককাইদেউ আৰু প্ৰাঞ্জল ককাইদেউকে আদি কৰি কেইজনমান ককাইদেৱে এটা নতুন গ্ৰুপ সৃষ্টি কৰিছে এটা নতুন গীত দূৰণিতে অজানিতে গীতটো হোমমুক্তি দিয়া হৈছে আমি চালোঁ গীতটো খুব ভাল হৈছে আপোনালোকে চাওক যদি ভাল লাগে আন্দোলনলৈ শ্বেয়াৰ কৰিব ধন্যবাদ আজি মনৰ কাৰণে এটা ভাল খবৰ খুব কেইবাজনে মিলি এটা গ্ৰুপ সৃষ্টি কৰিছে ATM নামৰ মানে আৰ্টিষ্ট টেলেণ্ট মেনেজমেণ্ট যাৰ জৰিয়তে তেওঁলোকে আগবাঢ়ি আহিব পাৰিব বা আহিব পাৰিব তেওঁলোকে সেইটো ব্যৱস্থা কৰি দিব আৰু আজি তেওঁলোকৰ প্ৰথম প্ৰচেষ্টা অজানিতে দূৰণিতে এটি গীত হোমমুক্তি কৰিছে এই অনুষ্ঠানৰ জৰিয়তে আৰু গীতটো গাইছে টিভি কলিতাই খুব ধুনীয়া গীত আৰু ভিডিঅ'গ্ৰাফি খুব ধুনীয়া আছে মৃদুলদাই তেওঁলোকে নিজে কৰিছে আৰু খুব ধুনীয়া কণ্ঠ তাই খুব ধুনীয়া গাইছে আপোনালোকে আশীৰ্বাদ কৰিব আৰু এই গ্ৰুপটোক আগুৱাই যোৱাত সহায় কৰিব সেইখিনিকে কামনা কৰিছোঁ ধন্যবাদ আৰু প্ৰথম কথা হ'ল আমাৰ আজি এটা বৰ ভাল লগা দিন আমাৰ যিটো আমাৰ ATM আৰ্টিষ্ট টেলেণ্ট মেনেজমেণ্ট আমাৰ আজি প্ৰথম শুভাৰম্ভণি হৈছে তাৰ লগতে আমাৰ ডিম্পী কলিতা বাইদেউ তেওঁৰ দূৰণিতে অজানিতে ভিডিঅ' মৃদুল গগৈ ডাইৰেকশ্যন কৰিছে বহুত ধুনীয়া ভিডিঅ' কৰিছে তেওঁ বহুত ধুনীয়া ভিডিঅ' কৰিছে আৰু ভিডিঅ'টো চবেই শ্বেয়াৰ কৰিব লাইক কৰিব লগতে আমাৰ ATM যিটো পেজ আছে সেইটো চবেই লাইক শ্বেয়াৰ কমেণ্ট আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰক